তো সকলোকে নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি এটা বহুত বেয়া লগা খবৰ আমাৰ কাৰণে। তো আজি আমি ৰখি আছিলোঁ ফ্লিপকাৰ্ট অফিচত, আমাৰ যিখন গাড়ীৰ মৰ্ণিং 5টা বজাত পায়হি। তো আজি কি হ'ল, তো ৰখি আছোঁ গাড়ীখন আহিবগৈ, আমাৰ সকলোবোৰ ল'ৰা আহি হৈ গ'ল কমপ্লিট। তো আজি অলপ আগত মানে খবৰ পাইছোঁ যে ড্ৰাইভাৰজনে ফোন কৰিছিলে, সি সেই শিমলুগুৰি টাউনত তাৰ গাড়ীখন ব্ৰেক ফেইল হৈ তো আগত থকা গাড়ী এখনক খুন্দা মাৰি দিলে। তাৰ ফলত মানে বহুতো মানে গাড়ীখন অলপ ভঙা চিঙা হ'ল নেকি। তো স্থানীয় ৰাইজে মানে তাত ৰখাই থৈছে, আহিব দিয়া নাই। গতিকে আমাৰ অফিচলৈ খবৰ দিছে। গতিকে মোৰ লগত আছে সুদীপ, গ্লাছখন দাঙি দিয়া। তো আমি আহি আছোঁ খবৰটো ল'বলৈ অফিচৰ হৈ। তো মানে কিমান কি হ'ল, কিমান ভাঙিলে, কিমান ডাঙৰ এক্সিডেণ্ট নে সৰু এক্সিডেণ্টটো তাত গ'লেহে আমি গম পাম। তো গতিকে সকলোকে আমি আপডেটখিনি তাত গৈ দি আছোঁ। গতিকে আপোনালোকে অলপ গাড়ী মটৰ চলালে অকণমান সাৱধানে চলক। তো আপোনালোকক তাত গৈ দেখাইছোঁ। তো গতিকে সকলোকে এটাই অনুৰোধ কৰোঁ, যিসকলে ডাঙৰ গাড়ী চলায় বা সৰু গাড়ী চলায়, গাড়ীয়ে হওক, বাইকে হওক, গাড়ী হওক, অলপ সাৱধানে চলক। ক'ত কি হৈছে কোনো গম নাপায়। তো গতিকে আজি আমাৰ গাড়ীখন ড্ৰাইভাৰটো বহুতে ভালকৈ চলায়, গাড়ী লাহে লাহে চলায়, কিন্তু হঠাৎ তাৰ ব্ৰেক ফেইল হৈ তাৰ মানে এনেকুৱা এটা ঘটনা সংঘটিত হৈছে। গতিকে সকলোকে এটাই অনুৰোধ, গাড়ী মটৰ চলালে অলপ সাৱধানে চলক। আপুনিও ছেফ, বাকী ইজনো ছেফ, আমাৰ ঘৰখনো ছেফ, চিন্তা নকৰে। গতিকে ব'লক আমি আপডেটটো তাত গৈ দি আছোঁ আপোনালোকক। তো এতিয়া আমি আহি আছোঁ, পাইছোঁ শিমলুগুৰি টাউন। তো এতিয়া মৰ্ণিং 6টা বাজিছে। 6টা বজাৰ লগে লগে ইয়াত ইমানে ভিৰ হৈ যায়, এনেকুৱা লাগে যেন প্ৰায় 10টা 11টা বাজি গৈছে। গাড়ীখন ক'ত আছে সঠিক লোকেশ্যন আমি পোৱা নাই। গতিকে আমি আহিছোঁ ড্ৰাইভাৰটোক ফোন কৰি পিনে। তো আমাৰ আগে আগে গৈছে, দুজন আমাৰ অফিচৰে হৈ আছে, সিহঁতেও তালৈকে আহি আছে। পালেই নেকি? এইখন গাড়ীখন অলপ আগত আমি দেখা পাইছোঁ। আচ্ছা আচ্ছা, বহুত বেয়াকৈ এক্সিডেণ্ট হৈ যেন লাগিছে, আৰু বেছি ভিৰ হোৱা নাছিলে। গতিকে আৰ্লি মৰ্ণিং হোৱাৰ কাৰণে মানে ইমানতে বাচিলে এক্সিডেণ্ট আৰু ইয়াত সৰু ডাঙৰ কোনো কথা নাই। গতিকে এটাই ভাল, মানে মানুহ ভিৰ নাছিলে আৰু স্কুল কলেজ খোলা নাছিলে। গতিকে সেইটো ফালৰ পৰা অলপ ভালেই হ'ল বাৰু, ইমান অসুবিধা নহ'ল। নহ'লে জামত হোৱা হ'লে বেছি দিগদাৰ হ'লহেঁতেন। তো ওচৰত গৈ আপোনালোকক দেখাইছোঁ, চাওক। তো এইখনে গাড়ীখন আমাৰ, যিখন মানে 6টা বজাত পাই যায় সেইটো। তো আমি ড্ৰাইভাৰজনৰ লগত আপোনালোকক সুধিবলৈ চেষ্টা কৰিম। তো এইখন মানে কি ড্ৰাইভাৰ হেৰি হ'ল নেকি, ব্ৰেক ফেইল হৈ গৈছিলে? আচ্ছা আচ্ছা, এই বেলেগ গাড়ীত মাৰিলে নেকি আপুনি? ট্ৰেইলাৰখন ক'ত গ'ল? গুচি গ'ল। কিবা ক'লে নেকি? ডাইৰেক্ট গুচি গ'ল, সি গম নাপালে নেকি? ইয়াত কিবা গাড়ীখন কিবা হ'ল, ভঙা চিঙা হ'ল মানে ভাগিলে? ক'ত ভাগিলে, কি ভাগিলে? আচ্ছা আচ্ছা, এই ওপৰত ভাগিলে মানে। এই ভঙাটো বাৰু একো নাই বাৰু, বাকী মেকানিকজন মাতি দিব লাগিছে, মাতি মেলি ষ্টাৰ্ট হ'ব, খালি ব্ৰেক ফেইল হৈছে নাই, এইডোখৰ সোমাই গ'ল। বাপৰে, তো ইমান এখন ডাঙৰ গাড়ী, যদি কোনোবা ইমান ডাঙৰ গাড়ী চলায়, গতিকে এই ভিডিঅ'টো চাই আপোনালোকে এটাই অনুৰোধ, গতিকে এনেকুৱা ডাঙৰ গাড়ী চলালে আপোনালোকে গাড়ীখন প্ৰথমতে ব্ৰেক চেক কৰিব, বাকী ছাৰ্ভিচিংটো সময়মতে কৰিব। তাৰ যদি অকণমান ভুল হয়, আপোনালোকৰ সৰু ভুলৰ কাৰণে এনেকুৱা এটা মানে কিছুমান মানে ঘটনা সংঘটিত হ'বলৈ বহুত চান্স থাকে। তো এইখনে গাড়ী আমাৰ, যিখন ডিব্ৰুগড়ৰ পৰা আমাৰ নাজিৰাত আহে, যিখিনি মানে ফ্লিপকাৰ্টৰ যিখিনি লোড আহে, প্ৰায় পাৰ ডে' 2500-3000 ভিতৰত আহে মানে। তো এইখন আজি ফচি আছে শিমলুগুৰি টাউনত আহি। গতিকে যদি কোনোবা ফ্লিপকাৰ্টৰ অৰ্ডাৰ দিয়া লোকে যদি চাই আছে, গতিকে আজি অলপ আমাৰ নাজিৰাৰ পৰা লোডটো যাওঁতে দেৰি হ'ব। যিহেতু লোকেশ্যনটো আমাৰ গেলেকী হওক, নামটি চাৰিআলি, মিছাজান, লাকুৱা, বিহুবৰ, চন্তক, তো সেই ইমান দূৰলৈকে যাম আমাৰ লোকেশ্যনটো। গতিকে আজি পাৰ্চেল যাওঁতে অকণমান লেট হ'ব পাৰে। গতিকে আপোনালোকে আজিৰ ভিতৰতে পাব, চিন্তা কৰিব নালাগে। তো গাড়ীখন অকণমান ষ্টাৰ্ট কৰি চাইছে, বাকী ইয়াৰ মানে কাৰণটো, ব্ৰেক ফেইল হোৱা কাৰণটো এটাই। তো এইডাল পাইপডাল ব্ৰেকৰ, এইডাল মানে ফাটি পিনে হাৱা লিক হৈ গ'ল। তো তাৰ ফলত মানে ব্ৰেক ফেইল হৈ গ'ল। তো এতিয়া গাড়ীখন ষ্টাৰ্ট দি চাইছে, যদি হৈ যায়তো হৈ যাব। কি হ'ল দিমানা হ'ল নাই, হ'ব নাই? হাৱাটো দিছ ক'বা। তেতিয়া গম পাব। তো চাওক, যদি হঠাতে ব্ৰেক ফেইল হৈ যায় এনেকুৱা ডাঙৰ গাড়ীত,
যদি নাজানে কিছুমানে তো কেনেকৈ কি কৰে চাই লওক আপোনালোকে। প্ৰথমতে চকাকেইটাত এটা গুটকাট দি লৈছে যাতে হিলডুল নহয়। অকণমান ডাঙৰ এটা দিলে ভাল হ'ব নেকি? তো এখন গাড়ী ড্ৰাইভাৰ এজনে দুজনে চলাই হওক তো যিসকল মানে এখন মানে এওক চলাই এটা কোম্পানী গাড়ী চলায়, গতিকে এই ইমান ডাঙৰ এখন হেভি লোড অকলে লৈ আহিছে। গতিকে কোম্পানী যিসকল বিষয়ববীয়া তো তেওঁলোকক এটাই অনুৰোধ কৰিছোঁ যে ইমান ডাঙৰ এখন গাড়ীত অকল এজন ড্ৰাইভাৰ কেতিয়াও নপঠিয়াব, লগত এজন লাগে নে কি কয়? এজন লাগে, কিয়নো এতিয়া এখন ব্ৰেক ফেইল হৈ গ'ল বা কেতিয়াবা পামচাৰে হৈ যাব পাৰে বা কেতিয়াবা নহওক কেনেকুৱা তেওঁ মূৰ ঘূৰাই যাব পাৰে বা কিবা এটা হৈ যাব পাৰে। গতিকে আৰু এজন ড্ৰাইভাৰ হওক বা কিবা এজন হওক লগত পঠাব লাগে। তো আজি অকলে থকাৰ কাৰণে তেওঁ মানে কাক ক'ব, কাক ফোন কৰিম? আৰু ৰাতিপুৱাই চব দোকান চোকান বন্ধ, মানুহ নাই, গতিকে আমি আহিব লগা আজিৰ পৰা ইয়াত আহিব লগা আছে। গতিকে যিসকল কোম্পানী বিষয়ববী আছে তেওঁলোকে যেন এনেকুৱা ডাঙৰ হেভি লোড যাতে অকলে নপঠিয়াওক, এজন লগত এজন পঠিয়াওক, সেইটোৱে অনুৰোধ। বেলেগ একো নাই। যিসকলে গাড়ী চলাওক ভালকৈ চলাওক আৰু যাতে এনেকুৱা ঘটনা সংঘটিত নহয়। গতিকে সকলোলৈ এটা অনুৰোধ, ভালকৈ চলাওক, লাহে লাহে চলাওক, আপুনিও ছেফ, আন দহজনো ছেফ। বাকী ভিডিঅ'টো ইমানখিনিতে শেষ কৰিছোঁ। জয় অসম।